জয় জয়তে আমাৰ মিডিয়া বন্ধুসকলক মোৰ ফালৰ পৰা আমাৰ অন বিহাফ অফ দ্য গভৰ্ণমেণ্ট অফ BTC এণ্ড অলছ' অন বিহাফ অফ দ্য গভৰ্ণমেণ্ট অফ আছাম আগন্তুক কালী পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ বা বেষ্ট উইচেছ যাচিছোঁ। দ্বিতীয়তে আজি আমি UPPL দলৰ চেণ্ট্ৰেল পেৰেণ্ট বডিৰ সকলো ইউনাইটেডলি যোৱা বছৰ আমাৰ বড'ফ UN ব্ৰহ্ম ছুপাৰ 50 IAS ফ্ৰী কোচিং আৰু বড'ফ ছুপাৰ 50 ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ যি ফ্ৰী কোচিং আমি দিয়া হৈছিলে তাৰে এই বছৰ APSC এক্সামত যিসকল আপোনাৰ প্ৰিলিমছ আৰু মেইন এক্সামত বহি উত্তীৰ্ণ হ'ব পাৰিছে এই বিষয়ে আমি অলপমান আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ বিটিআৰবাসী তথা আমাৰ অসমবাসীক আমি জনাব বিচাৰিছোঁ। কিয়নো আমি যিমানখিনি আঁচনি লৈছোঁ এই আঁচনিৰ দ্বাৰা স্পেচিয়েলি আমি বড়োলেণ্ড অঞ্চলৰ শান্তিৰ কামনাৰে আৰু উন্নতি বা প্ৰগতিৰ কামনাৰে আমি কাম কৰি আছোঁ। গতিকে পাৰ্মানেণ্টলি আমি কেনেকৈ আমাৰ এই অঞ্চলটো ডেভেলপমেণ্ট কৰি পেলাই সকলো জাতি জনগোষ্ঠীৰ কাৰণে সম অধিকাৰ সমমৰ্যাদাৰ কাম কৰিব পাৰোঁ সেই উদ্দেশ্যৰে কাম কৰি আছোঁ। এইখিনিতে আমাৰ ছুপাৰ 50 বড'ফ UN ব্ৰহ্ম ফ্ৰী কোচিঙৰ বিষয়ে কি এষাৰমান ক'বৰ কাৰণে মই আমাৰ MLA ডাঙৰীয়া লৰেন্স ঈশ্বৰীক দায়িত্ব দিলোঁ। আজি আমি আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দ আমি পাইছোঁ, কিয়নো আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা হিউমেন ৰিচোৰ্চ কৰি তোলাৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা বছৰৰ পৰা বিভিন্ন ধৰণৰ তেওঁ আঁচনি লৈছিলে আৰু আপোনালোকে গম পাইছে যে দিল্লী টু UPSC কোচিঙৰ কাৰণে 50জন ছাত্ৰ ছাত্ৰীক বাছনি কৰি পেলাই একলব্য বুলি যি এটা অনুষ্ঠান আছে এই অনুষ্ঠানত UPSCৰ কোচিং চলি আছে। যোৱা মাহত কেইজনমান আমাৰ কোকৰাঝাৰৰ পৰাই সাংবাদিক বন্ধুসকলে গৈ পেলাই সেই ইনষ্টিটিউশ্যনটো ভিজিট কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ সাক্ষাৎকাৰো লৈছে আৰু এইটো সকলোৱে আপোনালোকেও দেখিছে যে ধুনীয়াকৈ তেওঁলোকে কোচিং কৰি আছে। ইয়াৰ বাদেও ছুপাৰ 50 ইঞ্জিনিয়াৰিং কোচিং কৰা হৈছিলে আমাৰ কোকৰাঝাৰৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কৰা হৈছিলে আৰু তেওঁলোকে যোৱাবাৰ তেওঁলোকে পৰীক্ষা দিছিলে 50জনৰ ভিতৰত 34 তেওঁলোকে যোৱাবাৰ পৰীক্ষা দিছিলে। ইয়াৰ ভিতৰত 27জনে ক্লিয়াৰ কৰিছে। ইয়াৰ ভিতৰত আমাৰ IIT JEE আৰু NEET মুঠ আমাৰ ইয়াত 27জনে তেওঁলোকে বিভিন্ন যি ইঞ্জিনিয়াৰিং যি ইনষ্টিটিউশ্যন আছে ইয়াত অলৰেডি তেওঁলোকে নামভৰ্তি কৰিছে। ইয়াৰ পিছত আপোনালোকে দেখিছে যে আকৌ ছুপাৰ 50 MBBS কোচিঙৰ কাৰণে গুৱাহাটীত থকা LNG ইনষ্টিটিউশ্যন আছে ইয়াতো পঠিয়াই দিয়া হ'ল, তো এই কোচিঙো চলি আছে। ইয়াৰ মাজত যোৱাকালি যিটো আমাৰ APSCৰ যিটো ৰিজাল্ট ওলালে তাত আপোনালোকে দেখিছে যে আমাৰ এই কোচিং কৰি থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে 27জনে তেওঁলোকে পৰীক্ষাটো দিছিলে আৰু ইয়াৰ ভিতৰত এতিয়া 16জনে তেওঁলোকে পাছ কৰিছে। তো আমি তেওঁলোকক অভিনন্দন জনাইছোঁ। তেওঁলোকে বিটিআৰ চৰকাৰৰ ফালৰ পৰা যি কোচিং অনুষ্ঠান আছিলে এই কোচিং অনুষ্ঠানত আহি পেলাই পৰীক্ষা দি পেলাই 27জনে তেওঁলোকে মেইনছ পৰীক্ষা দিছিলে ইয়াৰ ভিতৰত। তাৰ বাবে আমি তেওঁলোকক অভিনন্দন জনাইছোঁ।
আৰু আমি এই সময়ত পিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যি ধৰণৰ আশা বান্ধি পেলাই এই কোচিংবিলাক কৰিছিল, UPSCৰ কোচিং, মেডিকেলৰ কোচিং, ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং, APSCৰ কাৰণে যিটো কোচিং কৰা হৈছিলে, এই কোচিংবিলাকে ভাল ফলাফল দিলে, তাৰ বাবে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অঞ্চলত আগত বহুত অফিচাৰে আহিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিলে। পিটিআৰ অঞ্চলত আমাৰ পিটিআৰ অঞ্চলৰ পৰা UPSC ক্লিয়াৰ কৰা IAS IPS খুব কম পিটিআৰ অঞ্চলত, আনকি APSC ক্লিয়াৰ কৰা ACS APS পাছ কৰাৰ সংখ্যাও বহুত কম। আৰু আমাৰ এই অঞ্চলত পিটিআৰ অঞ্চলত চৰকাৰী উচ্চ পদস্থ বিষয়াসকলে আহিবলৈ অনীহা প্ৰকাশ কৰিছিল এটা সময়ত, কিন্তু এতিয়া সলনি হৈছে, যিহেতু এটা পিচফুল এটমস্ফিয়াৰ ইয়াত আহিল। তো সেই ফালৰ পৰা আমি বহুতো আমাৰ ডেভেলপমেণ্ট কাম কৰাত আমাৰ অসুবিধা দেখা দিছিলে। তো এই গোটেই কথাবিলাক চিন্তা কৰি পেলাই আমাৰ পিটিআৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকেও, ছাত্ৰ ছাত্ৰীসকলেও যাতে UPSC APSCত উত্তীৰ্ণ হ'ব পাৰে আৰু নিজৰ অঞ্চলত যাতে তেওঁলোকে সেৱা আগবঢ়াব পাৰে, এই উদ্দেশ্য লৈ পেলাই পিটিআৰ চৰকাৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই যি উদ্দেশ্য আগত ৰাখি পেলাই বড'ফ ছুপাৰ 50 কৰিছিলে, সম্পূৰ্ণৰূপে এই ছুপাৰ 50 ছাকচেছ বুলি আমি দাবী কৰিব পাৰোঁ। আজি সেইকাৰণে আমি তেওঁলোকক অভিনন্দন জনোৱাৰ লগতে সকলো পিটিআৰবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে পিটিআৰ চৰকাৰে লোৱা যিবিলাক আঁচনি, বিশেষকৈ হিউমেন ৰিচোৰ্চ গঢ়ি তোলাত যিবিলাক এতিয়া পদক্ষেপ লৈ থকা হৈছে, এইটো ছাকচেছফুল হৈছে। আৰু ইয়াত যাতে সকলো ছাত্ৰ ছাত্ৰী, মেধাৱী ছাত্ৰ ছাত্ৰীসকলে আহি যোগদান কৰে, যাতে অহা বছৰ ইয়াতকৈ বেছি যাতে উত্তীৰ্ণ হ'ব পাৰে, সেইটো আমি কামনা কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি গোটেই সমগ্ৰ পিটিআৰবাসীক আমি সেই কথাটো জনাব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীয়ে হায়েষ্ট নম্বৰ পাব এণ্ট্ৰেঞ্চত, তেওঁলোকে ইয়াত এডমিশ্যন পাব। আৰু সেই এডমিশ্যন পোৱা ছাত্ৰ ছাত্ৰীক আমি সৰ্বোচ্চ শিক্ষা প্ৰতিষ্ঠানত, কোচিং চেণ্টাৰত কোচিং দি আমি এই ফলাফলবিলাক আনাৰ চেষ্টা কৰিম। আজি আমি আহ্বান জনাইছোঁ পিটিআৰবাসীক যে সকলোৱে প্ৰাৰ্থনা কৰিব লাগে যে আজি যি এই 16গৰাকী ছাত্ৰ ছাত্ৰী বড়োলেণ্ড ছুপাৰ 50 মিছনৰ অধীনত উত্তীৰ্ণ হৈছে, অকল সেয়াই নহয়, আজি এই অঞ্চলত আমাৰ চৰকাৰ অহাৰ পিছত আপোনালোকে লক্ষ্য কৰিছে যে যি সময়ত চিৰাং জিলা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে একেবাৰে সৰ্বনিম্ন স্থানত বছৰৰ পিছত বছৰ আছিলে, বাক্সা জিলা সৰ্বনিম্ন স্থানত আছিলে, কোকৰাঝাৰ কেতিয়াও 20 নম্বৰ স্থানৰ ওপৰত গুচি যাব নোৱাৰে, ওদালগুৰি কেতিয়াও ওপৰৰ ফালে আমি যাব নোৱাৰোঁ, সেই ঠাইত বাক্সা জিলা আজি ছায়েন্স ষ্ট্ৰীমৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে, ফাৰ্ষ্ট পজিশ্যন লৈছে। চিৰাং জিলাই মেট্ৰিকত প্ৰথম স্থান দখল কৰিছে। এই ফলাফলবিলাক আমাৰ চৰকাৰৰ সফলতা। এই পৰিৱেশটো আমি দিয়াৰ চেষ্টা কৰিছোঁ। আৰু আজি যিসকলে পাছ কৰিছে, মাত্ৰ আমাৰ ছুপাৰ 50 মিছনৰ অধীনত নহয়, আমি যিটো পৰিৱেশ দিছোঁ, এই পৰিৱেশৰ ফলশ্ৰুতি আপোনালোকে লক্ষ্য কৰিব যে 133গৰাকী আমাৰ ছুপাৰ 50 মিছনকে ধৰি অন্যান্যসকলে 133গৰাকী পিটিআৰৰ বড়ো সম্প্ৰদায়ৰ ল'ৰা ছোৱালী আজি এই APSC মেইনছ পৰীক্ষা ক্লিয়াৰ কৰিছে। কিন্তু আপোনালোকে জানে যে 2700 ছাত্ৰ ছাত্ৰী মেইনছ ক্লিয়াৰ কৰিছে, 913গৰাকীৰহে এপইণ্টমেণ্ট হ'ব। আমি পিটিআৰবাসীক আহ্বান জনাম যে সকলোৱে প্ৰাৰ্থনা কৰক যে আমাৰ পিটিআৰৰ পৰা যিসকলে নেকি এই পৰীক্ষাত পাছ কৰিছে, মেইনছ পৰীক্ষাত পাছ কৰিছে, তেওঁলোকে যাতে ভাইভাটো ভাল ৰিজাল্ট কৰি সকলোৱে যাতে এপইণ্টমেণ্ট পায়, সেই প্ৰাৰ্থনা কৰাৰ কাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ। তাৰ লগে লগে আমি এটা কথা কৈছোঁ যে এই চৰকাৰে, বৰ্তমান চৰকাৰে যিখিনি নেকি উন্নয়নমূলক কাম কাজ কৰি আছে, এই উন্নয়নমূলক গতিধাৰা, শৈক্ষিক উন্নয়নৰ যি গতিধাৰা, এই গতিধাৰা আগুৱাই লৈ যোৱাৰ কাৰণেও ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়া বা UPPLৰ লগত থাকিব লাগে, সেই আহ্বানটো আমি জনাইছোঁ যাতে এই কাম কাজখিনি আৰু আগুৱাই লৈ যাব পাৰোঁ। এইখিনিয়ে কৈ আজিৰ অনুষ্ঠান
চেষ্টা চলায় তেওঁলোকে ইয়াত শংকিত হৈছে আৰু এইকাৰণে UPPLক যথেষ্ট আক্ৰমণৰ চেষ্টা কৰি আছে এই অঞ্চলত মানে এটা পৰিৱেশ সৃষ্টি হৈ আছিলে যি পৰিৱেশটো হৈছে যে যিটো আমাৰ প্ৰবাদ বাক্য পেন ইজ মাইটাৰ দেন শ্বৰ্ট কিন্তু আজি আমাৰ ইয়াত হৈ গৈছিলে শ্বৰ্ট ইজ মাইটাৰ দেন পেন কিন্তু আমি সেই পৰিৱেশৰ পৰা মুক্তি বিচাৰিছোঁ আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক তুলি আনিছোঁ তুলি অনাৰ কাৰণে আমাৰ প্ৰমোদ বড়ো ডাঙৰীৰ নেতৃত্বত আমাৰ UPPL চৰকাৰে অশেষ চেষ্টা কৰি আছে আৰু তাৰ ছুপাৰ 50 মিছনৰ ইতিমধ্যে ফলাফল যোৱাবাৰ যেতিয়া নেকি IIT NITত বড়োলেণ্ড ছুপাৰ 50 মিছনৰ 50 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত IIT আৰু NIT বিলাকত 9 গৰাকী ছাত্ৰ ছাত্ৰী আজি পঢ়া শুনা কৰি আছে আপোনাৰ বিভিন্ন ইঞ্জিনিয়াৰিং ইনষ্টিটিউট বিলাকত 22 গৰাকী ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি আছে এটো আমি কল্পনা কৰিব পৰা নাছিলোঁ যে চৰকাৰী উদ্যোগত এনেকুৱা ধৰণৰ কাম হ'ব পাৰে আজি আপোনালোকে যদি চায় যে আমাৰ বড়োলেণ্ড ছুপাৰ 50 মিছনৰ অধীনত আমি মোটামুটিভাৱে 50 জন ছাত্ৰ ছাত্ৰীক তুলি লৈছিলোঁ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে তুলি লৈছিল আৰু তেওঁলোকক সৰ্বোচ্চ কোচিং দিয়াৰ মাজেদি ইতিমধ্যে 37 জনে আপোনাৰ প্ৰিলিমছ পাছ কৰিছে কিন্তু বিভিন্নজনে 10 গৰাকীয়ে তেওঁলোকে নিজৰ প্ৰিপাৰেশ্যনটো কমপ্লিট কৰিব নোৱাৰাৰ কাৰণে সম্ভৱতঃ পৰীক্ষাত নবহিলে কিন্তু মেইনছ দিয়া 27 গৰাকীৰ ভিতৰত 26 গৰাকীয়ে পাছ 16 গৰাকীয়ে পাছ কৰিছে অৰ্থাৎ 59.29% আমাৰ সাকসেস ৰেট এনেকুৱা অভূতপূৰ্ব ফলাফল APSc পৰীক্ষাত কোনেও কেতিয়াও প্ৰদৰ্শন কৰিব পৰা নাই প্ৰথম বিষয়টো হৈছে যে সৰকাৰী প্ৰচেষ্টাৰে ইয়াৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশাসনীয় সেৱা বিষয়ে বনোৱাৰ প্ৰয়াস এটো এটা BDR গভৰ্ণমেণ্টৰ বাদে বাকি গভৰ্ণমেণ্টে কেতিয়াও আমি কৰা দেখা নাই কিন্তু এই যে প্ৰচেষ্টাটো যেতিয়া নেকি আমি হাতত লৈছিলোঁ তেতিয়া বিভিন্ন ধৰণৰ সমালোচনা কৰিছিলে আজিও সমালোচনা হৈ আছে কিন্তু তেওঁলোকে আজিৰ ফলাফলৰ পিছত নিশ্চিতভাৱেই আমি BDR বাকিক আহ্বান জনাম যে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক বড়োলেণ্ড ছুপাৰ 50 মিছনত এডমিশ্যন লোৱাৰ কাৰণে উদ্বুদ্ধ কৰক ট্ৰেন্সপাৰেণ্ট ওয়েত আমি মানে এডমিশ্যন দি আছোঁ কোনো ধৰণৰ হস্তক্ষেপ নাই BDR চিভিও কোনো ধৰণৰ এজন মানুহৰ সুপাৰিশ নকৰে যে এটি বিশেষ বিজ্ঞাপন বাজাজ বাইক ক্ৰয় কৰিব বিচৰা ইচ্ছুক গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিয়ে ফেষ্টিভেল লোন এণ্ড এক্সচেঞ্জ অফাৰ দি আছে গ্ৰাহকসকলে আগতীয়াকৈ কম পৰিমাণৰ টকা দি নিজৰ পছন্দৰ দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব বাজাজ কোম্পানীৰ সকলো ধৰণৰ মডেল পোৱা যাব পালসাৰ সিটি প্লাটিনা এভেঞ্জাৰ ডমিনাৰ আৰু নতুনকৈ লঞ্চ হোৱা বাজাজ মডেলৰ পালসাৰ N150 খনো পোৱা যাব ডাউহাৰু অটো এজেন্সিয়ে গ্ৰাহকসকলৰ বাবে RC ইন্স্যুৰেন্স আদিকে সাঙুৰি 9,999 নিম্নতম পৰিমাণৰ টকা দি দুচকীয়া বাহন ল'ব পাৰিব কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিৰ লগত শোৰুম কাৰিগাঁও ফেষ্টিভ আউটলেট আৰু দতমা ফেষ্টিভ আউটলেট আৰু ভটগাঁও ফেষ্টিভ আউটলেট ব্ৰাঞ্চ শোৰুমত আহি আপোনাৰ পছন্দৰ বাজাজ বাইক ল'ব পাৰিব ডাউহাৰু অটো এজেন্সি শোৰুমে ভাল অফাৰ গ্ৰাহকসকলৰ বাবে আনিছে তাৰে ভিতৰত 5 লিটাৰ পেট্ৰল ফ্ৰী দুটা হেলমেট ফ্ৰী এচিয়ৰ্ড গিফ্ট প্ৰদান কৰা হ'ব আৰু এক্সচেঞ্জ সুবিধাও এভেইলেবল আছে অধিক জানিবৰ বাবে 6000399187 আৰু 8822018193 যোগাযোগ কৰক